বঢ়িয়া আধা আধি কাম স্পিডতে মই কৰছো টাউনত বিয়া হৈ আহি মস্ত ভাল লাগছি মই ইতা কিবা কৰি হলিও শাহু শহুৰক ইম্প্ৰেছন কৰবা লাগবো কিতে মোক মৰম কৰবো সৰু হলো কি হল এনেও ডাঙৰ ডালক দেখাই নৰে তাই যিহে মচনডাল ধৰি থাকে মোকে ভাল পাবো আৰু অলপ ভালকে কাম মন কৰো ৰ একে দুই তিনি একে তিনি চাৰি একে চাৰি পাঁচ একে পাঁচে ছয় একে ছয় সাত একে সাতে আঠ একে আঠে ন একে নয়ে দহ একে দহে 11 দুয়ে একে তিনি নেওতা পঢ়ি আছে ভালে কৰছি আপনি ইমান পঢ়বা জানে কিন্তু আপনি নেওতা খানে নাজনে সেইকাৰণে মই আপোনাক নেওতা পঢ়বা দিছো হয় নেকি মই আৰু তই আলোচনী চালোচনী দিবি বুলি ভাবছিলো নেওতাহে দিছা দেখোন পঢ়িবা নেওতা পঢ়বা লাগে একদম সলসলীয়াকে মস্ত থাকবা লাগে আমাৰ মুখতে নেওতা ফুটি থাকে একদম মা এই হ দে কি দিলি এই আইঠা কল আৰু এক গিলাচ পানী এই দিছা এই ৰাতিপুৱাৰ নাস্তা এগিলা চাহ তাহ এগিলা খাই লাভ নাই এই খাবা লাগে পেটটো ঠাণ্ডা পৰি থাকে আৰু বেমাৰ আজাৰো নহয় হয় নেকি আমাৰ দেখোন ডাঙৰ বোৱাৰী দেখোন হেৰি দিয়ে কিবা বেকা বেকি মেগী দে মা আপোনাক এটা কথা কবা আছিল মোৰ কি আপোনাক যে খালাখান বেকা বেকি বস্তু গিলা দে তাই মৰবা কাৰণে দে এগিলা খালি মানুহৰ গেছ হয় নেকি পেটৰ বিষ হয় আপোনাক সোনকালে মাৰি হাতাবা খুঁজছি তাই খেলাহে বুদ্ধি কৰিছে নেকি কিন্তু আপুনি চিন্তা নকৰিব মই থাকেলি আপোনাক মই একোৱে হবা নেদাও মই আহিছো নহয় এতিয়া ঘৰত মই একদম আপোনাৰ একদম শৰীৰটো ধুনীয়া কৰি ৰাখিম এক চৰ্চা হৈ থাকিব আৰু দে হ'ব দে তেতিয়াহ'লে খাওঁ দে এই খাওঁ একদম গুটিটো চবে দিব আপুনি কিবা গুটিটো পেল দেই দেখো গুটি মানে তো গুটি অলপ শুনে লেট্ৰিন কৰলি মা সেইকাৰণে তো চবে দিবা দিছো গুটিটো একদম মচমচিয়াকে চবে দিব তেতিয়া একোৱে নহব গুড়া হৈ থাকিব নহয় একোৱে নহব দে হ'ব দে তেতিয়াহ'লে খাম দে খাক আপুনি খাক দে দিয়াচোন দিয়া ভালকে ফনিয়াই দিয়া চুলিখিনি দি আছো মই অলপ তোমাক ষ্টাইল কৰি দিওঁ এতেনো কি কথা পাতি আছে এগিলা শুনো ৰ ভালকে কৰবালৈ যাবা নেকি আজি বৌতি মোকো ষ্টাইল কৰি আছা তুমিও ষ্টাইল কৰি আছা যে ৰবাচোন ৰবা বৌতি নহয় বৌতিহি অলপ ষ্টাইলত মাতিবা মই নিজেও ষ্টাইল আৰু মোক মাতিলে অলপ ষ্টাইলত মাতিবা লেভেল আছে ন বৌতি এনেকে মাতিবা হ'ব দিয়া আৰু ৰবাচোন ইমান বছৰেৰে তুমি মোৰ লগত থাকিলা আজিলৈকে তুমি এইখিনিয়ে নাজানিলানে সদায় ষ্টাইলত থাকিব লাগে মই আজি ক'ত মই সদায় থাকো ষ্টাইলত তুমি কি সেই জাবেৰীৰ দৰে হ'ব খুজিছা নেকি বৌতি কোন জাবেৰী এই তোমাৰ এই সৰু বৌতি সেইজনীক মই দেখি বেটিয়ে মোক জাবেৰী বুলি কৈছি সাপৰ পুতা লুৱেটি তাইক গোটেই বিশ্ব সুন্দৰীটো ভাল লগা হৈছে আৰু মই তাতকে বেছি ধুনীয়া জাবেৰী নহয় ভালকে থাকলে মোকো ভাল লাগিল হয় মোৰ বৌ মোৰ গাল ৰঙা কৰি দিয়া ইমান ধুনীয়া ধুনীয়া ষ্টাইল কৰি দিয়া মোক মোৰ মৰমৰ নননটো বা গাল দুখান বান্দৰৰ কতিহান ৰঙা কৰি লৈছি আৰু নিজকে গোটেই অপেশ্বৰী লগা হান পাইছি দি আছো ৰ জুতিটো দি আছো জলপান বনাইছিলো খাবা মাতিম বুলি ভাবছিলো ইতা একোডাল খাবা নালগে তহঁতে একো নেদাও চব খাই থৈ পেটত হজম কৰি থৈ দিম আৰু গাল দুখানে ৰঙা কৰি লৈছা এটাই ওঠ ৰঙা কৰি লৈছা ভালকে জুতিটো দি আছো ৰ গোটেই মুখখানে ৰঙা কৰি দিম গম পাবি বেটি তুমিয়ে মোক বুজি পোৱা আৰু কোনেও বুজি নাপায় মই তোমাক সদায় এনেকে থাকিম মৰম কৰি দেই তুমি মোক ষ্টাইল কৰি দি থাকিবা এই সৰু বৰিটো আহাৰ পৰা মায়ে মোক পাত্তাই নিদিয়া হৈছে মোৰ কথাই নুশুনা হৈছে কঁঠালটো দাংবাই পাৰা নাই খাই মস্ত ভাল লাগু মাকো কবা লাগবো
আৰু নিজেও খাব লাগবো আৰু ৰৱাখিনি গড্ৰেছৰ ভিতৰত সোমাই খাব লাগবো মা তই আৰু পিছে পিছে কি এনেকে আহি আছ বৌৰ পিছে পিছে কিয় তুমি দেখা নাই নেকি বই মোক ইমান ধুনীয়াকে ষ্টাইল কৰি দিয়া মই ষ্টাইল কৰিলে বুলি তোমাৰ কি পঢ়া শুনা কাম নাই পঢ়িম দিয়া মই কেতিয়া পঢ়িবা মই কৰিম দিয়া মা চাহ আৰু ভুজিয়া আনিছিলো আপোনাৰ চাহ কাৰণে আৰু ভুজিয়া তুমি আৰু এইটো কি আলাইছ এইবিলাক ষ্টাইল মা আজিকালি আপুনি একো নাজানে আপুনি চাহ আৰু ভুজিয়া খাওক চাহ আৰু ভুজিয়া মা 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 কঁঠাল কঁঠাল খাওক আপুনি ভুজিয়াও খাওঁ নেকি মা আপুনি পাহৰিলাম নেকি শুনক এইবিলাক খাব নালাগে পেটৰ অসুখ হয় তাই আপোনাক মাৰা বুদ্ধি কৰি আছে হয় নেকি কঁঠাল খাওক এইগিলা হ'ল ফাষ্ট ফুড এইগিলা হ'ল ফাষ্ট ফুড দে নাখাওঁ দে তেতিয়াহ'লে মা নাখাওঁ দে কঁঠাল নাখাব গৰমত কঁঠাল খাব নালাগে গোটেই গাটো ঘামুচি ঘামুচি হৈ যাব আপোনাৰ এতিয়া মই মা বতৰৰ বস্তু যদি বতৰত নাখায় খাব কি হয় বতৰৰ বস্তু বতৰত খাব লাগে এই কথাটো হয় আৰু কঁঠাল একদম ভাল বস্তু একো খাঞ্চি টাঞ্চি নলয় দে তেতিয়াহ'লে খাওঁ দে ভালকে খাওঁ দে একো নাছে তহঁতে নাখাওঁ নেকি কথা আমি বিলাক কঁঠাল চঠাল নাখাওঁ ময়ো নাখাওঁ নাখানে তহঁতে নাখাওঁ আমাৰ মা নাংগে খাবা আমি দুটা খাম দে তেতিয়াহ'লে খাওঁ দে তহঁতে নাখাওঁ যদি যা নাযায় কিয়া চাই কিয়া চাংগে